আমার সকলো চেষ্টা বিফল হল। অসুৰে সকলো বেদ শাস্ত্ৰ হৰণ কৰিলে। প্ৰভু, মই বৰ মহাপাতকী। মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো। মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক। এই সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে। আজ পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল। শাস্ত্ৰবিদ নাৰদো আজি কক্ষচ্যুত হ'ল। এনেবোৰ বিধি শিকাই আৱৰি ধৰিবই প্ৰজাপতি। প্ৰজাপতি প্ৰভু, যেনে যেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। উদ্ধাৰৰ উপায় পাইছো যেতিয়া কৰ্তব্যত আগবঢ়াই ভাল হ'ব। বেদ শাস্ত্ৰ উদ্ধাৰ কৰিব লাগিব প্ৰজাপতি। নহ'লে এই মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। প্ৰজাপতি প্ৰভু, আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ। পিতা পুত্ৰৰ তৰ্ক দেখিহে ইয়াত সোমালো। হোৱা ঘটনা হৈ গ'ল। তাৰ বাবে চিন্তা কৰিব নালাগে প্ৰভু। ভাজ্যা লক্ষ্মী নাই প্ৰজাপতি প্ৰভু। কিন্তু এই সৰস্বতী আমার হাতত আছে প্রজাপতি প্রভু। উঠা দেবী, দুখ কারবে নাই। এই সকলবোৰ মাত্ৰ বিধিৰ বিধান। ভোলানাথ, বলো কেতিয়া আমি সত্যব্ৰত ৰাজাক পৰীক্ষা কৰোঁগৈ। বলো প্ৰভু। প্ৰজাপতি প্ৰভু, আপুনিও যাওক, কিবা উপায় কৰক। যাওক প্ৰভু। আমিও যাওঁ, নিজ কাৰ্য হওঁ।